নমস্কাৰ সম্ভাষী ৰাইজ, আপোনালোকৰ নলবাৰীৰ ৰাস চালেনে বাৰু? যদিহে চোৱা নাই ব'লক আমি চাওঁ একেলগে। এয়া মই আপোনালোকক নলবাৰীৰ ৰাস দেখাবলৈ আহি আছোঁ। এয়া নলবাৰীৰ মুখ্য গেট হয়। নলবাৰীৰ ভিতৰলৈকে এতিয়া যাম। এতিয়া মই আহিছোঁ নলবাৰীৰ ৰাসত। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে। চ' ব'লক চাই থাকক নলবাৰীৰ ৰাস। এয়া হৈছে আপোনাৰ নলবাৰীৰ ৰাসৰ মানুহ। কিমান মানুহ হেঁচা ঠেলা দেখিছে আপোনালোকে। বহুত মানুহ। যদি আপোনালোক আহিছে আপোনালোকে গমেই পাইছে, আৰু যিবিলাক অহা নাই আপোনালোকে ইয়াত ভিডিঅ' চাই গমেই পাব যে কিমান মানুহ চব। ইয়াতে আছে আপোনাৰ নলবাৰী অঞ্চলৰ সংস্কৃত চৰ্চাৰ ঐতিহাসিক পণ্ডিত যিসকল, সেইসকলৰ আপোনাৰ পৰিচয়সমূহ ইয়াত লিখি থৈ দিয়া আছে। এয়া হিমালয় পৰ্বতৰ দৃশ্য। ইয়াতে হিমালয় পৰ্বতখন সজাই তুলিছে। আমাৰ কিছুমান বিশেষ ল'বলগীয়া জ্ঞান আছে, সেইসমূহ ইয়াত আপোনাৰ লিখি থৈ দিছে সুন্দৰকৈ। আমাৰ জগতখন কেনেকৈ সৃষ্টি হৈছিলে ইয়াত সম্পূৰ্ণ ইয়াত কথাবিলাক লিখি থৈ দিয়া আছে। চ' আমাৰ কাৰণেও জানিবলগীয়া আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে খুবেই এইবিলাক জানিবলগীয়া হয়। চ' চাওঁ আহক। প্ৰাচীন ভাৰতীয় গুৰুকুল শিক্ষা ব্যৱস্থা। ইয়াত গুৰুকুল শিক্ষা ব্যৱস্থাৰ ওপৰত সুন্দৰকৈ লিখি থৈ দিয়া আছে। এবাৰ আপোনালোকক দেখাবলৈ গৈ আছোঁ কৃষ্ণৰ বংশসমূহ। কৃষ্ণৰ বংশটো কেনেকৈ হ'ল আপোনালোকক ইয়াত সম্পূৰ্ণকৈ লিখি থৈ দিয়া আছে। চ' চাই থাকক আপোনালোকে।
আমি ৰাস সকলোৱে চাওঁ যে ৰাস আৰম্ভণি কেনেকৈ হ'ল সেইটো কথা আমি হয়তো ভালদৰে নাজানো। চ' ইয়াতে সম্পূৰ্ণকৈ লিখি দিয়া আছে, আমি চালে ভালদৰে বুজি পাম যে ৰাসৰ আৰম্ভণি কেনেকৈ হ'ল। ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভ্ৰমণৰ স্থানসমূহ লিখি থৈ দিয়া আছে, ক'ত কেনেকৈ আপোনাৰ ভ্ৰমণ কৰিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। আপোনালোকে ইয়াত চাই ল'ব পাৰিব, গোটেইখিনিয়ে মই দেখাই দিছোঁ আপোনালোকক। এয়া হৈছে ৰামসেতুখনৰ দৃশ্য। ৰামসেতু যে বনাইছিলে আপোনাৰ নদীৰ ওপৰেৰে পাৰ হ'বৰ কাৰণে, এয়া হৈছে ৰামসেতু। ইয়াত ৰামশিলাখনো দেখা গৈছে। এয়া আপোনাৰ পানীত যিটো ফাই আছে এইটো ৰামশিল হয়। পইচা ডুবি গৈ আছে, কিন্তু আপোনাৰ ৰামশিলটো ডুবি যোৱা নাই। প্ৰভু ৰামৰ বনবাস যাত্ৰাৰ পথসমূহ ইয়াত লিখি থৈ দিয়া আছে এনেকৈ।
আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে লাইক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।